গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত নেডাৰ তৃতীয় অভিৱৰ্তন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ আটাইবোৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ CEM তুলিৰাম ৰংহাঙো অংশগ্ৰহণ এই অভিৱৰ্তনত ডিফু চহৰৰ শুভবৰ্ধনৰ বাবে কৰা নিৰ্মাণৰ কাৰ্য অগ্ৰগতিৰ বুজ ললে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং আৰু সতীৰ্থবৰ্গই লংকাত বন মাফিয়াৰ দপদপনি 1 নং পিপল পুখুৰীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ চেগুন কুণ্ডা ঠেলাগাড়ীত চোৰাংভাৱে কঢ়িয়াই আনিছিল কুণ্ডাখিনি নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত 20 মেত অনুষ্ঠিত হৈ যায় নেডাৰ তৃতীয় অভিৱৰ্তন নেডাৰ অৰ্থাৎ নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স এ তৃতীয় অভিৱৰ্তন উত্তৰ পূৰ্বাঞ্চল ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কাৰ্বি আংলঙৰ পৰা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কাৰ্বি আংলঙৰ হৈ প্ৰতিনিধিত্ব কৰে নেডাৰ এক গুৰুত্বপূৰ্ণ অভিৱৰ্তনত ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অমিত শাহে মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মানীয় অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ উপৰিও মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ ছিকিমৰ মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা কাণ্ডুকে ধৰি অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন পৰিষদ চৰকাৰৰ পৰিৱৰ্তনৰ অংশ হিচাপে কাৰ্বি আংলং জিলা মুখ্য সদৰ চহৰ ডিফু চহৰৰ শুভবৰ্ধনৰ আঁচনি ইতিমধ্যে লোৱা হয় আৰু সেই মৰ্মে বিগত কেইদিন ধৰি এই কাম যুদ্ধকালীন প্ৰস্তুতিৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে লক্ষ্য ৰখা হৈছে আগন্তুক বাৰিষা কাল নামি অহা আগে সমগ্ৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰাৰ উল্লেখ্য যে ডিফু চহৰৰ মাজত ফুটপাতকে আদি কৰি নলা নৰ্দমা আৰু চহৰৰ শোভাবৰ্ধক হিচাপে গ্ৰহণ কৰা নিৰ্মাণ আঁচনিৰ অন্তৰ্গত কাম কাজৰ অগ্ৰগতি বুজ ল'বলৈ দেওবাৰে পুৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পৰিষদৰ সতীৰ্থবৰ্গ সহিত চহৰৰ বিভিন্ন স্থানত পৰিদৰ্শন কৰিলে পৰিদৰ্শন কালত ৰংহাঙে এই নিৰ্মাণ কাৰ্যসমূহ বাৰিষাৰ আগে সম্পূৰ্ণ কৰা কথা বিভাগীয় বিষয়া তথা ঠিকাদাৰসকলক নিৰ্দেশ দিয়ে উল্লেখ্য আজি এই পৰিদৰ্শন কাৰ্যত ৰংহাঙক লগ দিয়া পৰিষদৰ অধ্যক্ষ হৰেন সিং বে শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটি MAC ৰাম সিং টিমুক MAC দৰ সিং ৰংহাঙকে ধৰি গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা পৱন তেৰাং প্ৰমুখ বিশিষ্ট নেতা তথা আমোলা বিষয়াসকলে হোজাই জিলাৰ লংকাত বন মাফিয়াৰ দপদপনি 1 নং পিপল পুখুৰীত জব্দ বৃহৎ পৰিমাণৰ চেগুনৰ কুণ্ডা একাংশ দুষ্ট চক্ৰৰ নিৰ্দেশত ঠেলাত অবৈধভাৱে কঢ়িয়াই লৈ আনিছিল এইসমূহ মূল্যৱান চেগুন কাঠৰ কুণ্ডা এয়া আছিল শনিবাৰৰ নিশাৰ 1 মান বজাৰ ঘটনা হোজাই প্ৰশাসনৰ তৎপৰতাত লংকাৰ আঞ্চলিক বন বিভাগে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় অভিযানত লংকাৰ 1 নং পিপল পুখুৰীৰ পৰা বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা উল্লেখ্য যে চোৰাং কাঠ ব্যৱসায়ী এটা দলে প্ৰায় 6খনকৈ ঠেলাত প্ৰায় 30টাকৈ চেগুন কাঠৰ কুণ্ডা উদালি দিশৰ পৰা লংকাৰ অভিমুখে আনি থকা পথত 1 নং পিপল পুখুৰী 54 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰাং কুণ্ডা ব্যৱসায়ী কেইজন পলাই হাৰিবলৈ সক্ষম হয় আজি 1টা বজাত আমি পেট্ৰলিং কৰি থকা অৱস্থাত আমাৰ ADC DSP এনেকৈ লামডিং ফালৰ পৰা আহি আছিল সম্ভৱ ৰাস্তাত এনে ঠেলা দেখা পালে ঠেলাখিনি দেখা পাই মোক লগলৈ খবৰ কৰি তেখেতলোকে ধৰি পেলাই খবৰ দিয়া মই গৈ পাওঁ হয় 6খন ঠেলাখিনিৰ পিছত আমি চিজ কৰি লুট গাড়ীত দুই পেলাই লুট কৰি আমাৰ অফিচতে লৈ অনা হয় কিমানমান মূল্য হ'ব 40-50 হাজাৰ মান হ'ব আৰু সেইখিনি চোৰাংভাৱে আনিছিলে নেকি মিলত চোৰাং ঘৰ গাঁৱলীয়া হেৰি হয় ঘৰৰ ফালিবৰ কাৰণে আনিছিল কাৰণ মই ফালা মানে চেগুন ফালাটো মিলত প্ৰায় বন্ধ কৰি দিছোঁ সেইকাৰণে ৰাতি মনে আনিবলৈ সিহঁতি ব্যৱস্থা কৰে আটক কৰা আছে নেকি আটক কৰি মানুহ পলাইছে অলৰেডি ঠেলা চেলা থৈ মানুহ পলালে পিছত জব্দকৃত আটাইবোৰ অবৈধ কুণ্ডা বন বিভাগৰ দলে লংকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আহে
এই জব্দকৃত অৱশ্যেগুণ কাঠৰ কুণ্ডাখিনি আনুমানিক মূল্য প্ৰায় ৬০,০০০ টকা বুলি জানিব পৰা গৈছে লংকাৰ পৰা মনোজ মজুমদাৰৰ লংকা নমাটি পৰিষদৰ সমষ্টিৰ অন্তৰ্গত পূব হাতীপৰা মেটেকা কছাৰী গাঁৱত একেলগে তিনিটা দেৱশিশু মাতৃ হোৱা গৌৰৱ এগৰাকী মহিলাৰ এটা পুত্ৰ সন্তান আৰু আন দুটা হ'ল কন্যা সন্তান যোৱা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে জন্মগ্ৰহণ কৰা শিশু তিনিওটা এতিয়া 4 মাহত ভৰি দিছে আৰু তিনিওটিয়ে সুস্থ অৱস্থাত আছে উল্লেখযোগ্য যে তেতিয়ালৈকে সংবাদ মাধ্যমত এই বাতৰিটোৱে স্থানীয়ভাৱে হলেও কতো সংবাদ শিৰোনাম দখল কৰিব পৰা নাছিল যদিও এই বিশেষ দম্পতিক লগ ধৰাৰ লগতে শিশুকেইটিক এবাৰ চাই অহাৰ আগ্ৰহেৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ তথা নমাটি পৰিষদৰ জনপ্ৰতিনিধি ৰিতেশ ইংহিয়ে লগ ধৰেহি দম্পতিহালক নৱ দম্পতিহাল ক্ৰমে দীপক বাকলাৰী আৰু দিন বাকলাৰী তেওঁলোকৰে প্ৰথম সন্তান এই শিশু তিনিটি জানিব পৰা মতে প্ৰথমে দিন বাকলাৰীয়ে নিজ ঘৰতে প্ৰথম পুত্ৰ সন্তান সুকলমে জন্ম দিয়ে যদিও দিন সুস্থ হৈ নুঠাত হাওৰাঘাট স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় দিনে উক্ত স্বাস্থ্য কেন্দ্ৰতে আন দুটি কন্যা সন্তানক জন্ম দিয়ে উপাধ্যক্ষ ৰিতেশ ইংহিয়ে উক্ত দম্পতিহালৰ ঘৰলৈ যাওঁতে লগত ভিডিসি অধ্যক্ষ জ্যোতি টিমুঙকে ধৰি ধৰম ক্ৰ গিলাচন ক্ৰ মহন্ত ফাংচো অমৰ হাফলংবাৰ আৰু প্ৰতুল বৰা প্ৰমুখ্যে দলীয় কৰ্মীসকলে যায় বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰোধী আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dead to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. বিৰোধী পিছত পুনৰ বাতৰি মজিয়াত বিগত সুদীৰ্ঘ বছৰ কংগ্ৰেছ অপসাৰণৰ ফলশ্ৰুতিত জনজীৱন কিমানে কুঙা হ'ল কৈ যেন উৰুফে নপৰিব বিশেষকৈ এইভাবে আজি তাৰিখলৈ ভুক্তভোগী হৈ আহিবলগীয়া হৈছে ভিতৰুৱা অঞ্চলৰ গয়া ৰাইজ ক'ব পাৰে সেই সময়ত কংগ্ৰেছ শাসক নেতাসকলে সেনা পতাকা কৰিব পৰা একাংশ তথাকথিত ঠিকাদাৰ তথা বিভাগীয় অভিযন্তাসকলৰ মিলি ভকত কোটি কোটি টকাৰ খৰচ কৰি পানী যোগান আঁচনিৰ নামত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰা কাৰ্যালয় ভৱনকে ধৰি পানী যোগান দিয়াৰ নামত সমগ্ৰ আঁচনিটোকে কেনেকৈ আৰু ক'ত চূড়ান্তভাৱে এক প্ৰহসনলৈ পৰিণত কৰি পেলাইছে জানিবলৈ চাহক আমাৰ কাট নিউজৰ ষ্টাফ ৰিপৰ্টাৰ মংগল ইংহিৰ এই বিশেষ প্ৰতিবেদন দৃশ্যটোলৈ মন কৰক দৃশ্যটো চাই আপোনালোকৰ নিশ্চয় অনুমান হৈছে এয়া কোনটো চৰকাৰী বিভাগৰ শেহতীয়া নমুনা হয় আপুনি ঠিকই ধৰিব পাৰিছে এয়া হৈছে কাৰ্বি আংলং জিলাৰ জনস্বাস্থ্য কাৰিকৰী নামৰ বিয়াগম চৰকাৰী বিভাগটোৰ অধীনস্থ পানী যোগান আঁচনি ৰূপায়ণৰ কাৰ্যালয় তথা কাৰ্যালয়টিৰ লগতে পানী জমা কৰিবৰ বাবে বিশালকায় টেংকি আছে বৰজান পৰিষদীয় এলেকাৰ বালিজানত বহু বছৰে ৰদ বৰষুণ খহি মামৰৰে ৰঙচুৱা এই বিশালকায় টেংকি এতিয়া আৰু পানী ধৰি ৰাখিব পৰা ক্ষমতা নাই আন্তঃগাঁথনিবিহীন কাৰ্যালয়ৰ ভৱন কেইটিৰ ভিতৰখন মানুহৰ থকাৰ লায়ক হৈ থকা নাই ওপৰত সিলিং ভাঙি চিঙি গৈছে আৰু তলৰ কোঠালীৰ মজিয়াখনিত ভৰি পৰিছে গৰু ছাগলীৰ গোবৰ তথা শৌচ প্ৰস্ৰাৱেৰে চাওক গোটেই এলেকাটো বন জংঘলেৰে কেনেকৈ আৱৰি ধৰিছে
কাম কাজবিহীন এই পানী যোগান কাৰ্যালয়ৰ জৰিয়তে বিশুদ্ধ খোৱা পানী পোৱাৰ আশা এৰি গয়া ৰাজ্যে পুৰণিকলীয়া মাটি কুৱাৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে ৰাইজৰ অভিযোগ যে এই অৱস্থাৰ বুজ ল'বলৈ কংগ্ৰেছৰ তেতিয়াৰ কাৰ্যবাহী সদস্য তথা এতিয়াৰ বিজেপি নেতৃত্বাধীন পৰিষদৰ সদস্য লংকি টুমুঙে এই সম্পৰ্কে ভুল ল'বলৈ কোনোদিনে অহা নাই ইয়ালৈ Ketuk bang situ hoy mai hedi apai nang thon oi rong suding apai teng bulap lo ana bang lo alang ta ve atengki ta ban lap lo nge hola he man ta thu lap lo ningkan kon bak dolo jitu ningkan ne thom sose lo la ningkan lanang boy ko kon department so sewang wipil man department so thobang ve lang ge ningkan troksi ningkan ne kap sese la so atengki 10 bosor la koma konsensi lo koma homosti lo lage la so mosti ke borjan malo non ke pine emisi chobom ke tak emisi ke la ke metu bine pentalong kitimung se chobom lo kongres akai hut per lo long kitimung non na chumri bom man nang chi humri bom tala towar balijan ke wang sita me hedi pini ani tok ta towar theglong lo ke di towar ni tumar ve ge jang hut che dam no che wang no along alang tang thokro en ta ve nang humri bu tami lahaya makam hale nang humri ali bang kandan puriya hem bang pik balijan te non na lutum dalang ki jun bom ko na lang jun bom ti ni jun ji chituk bom lo lang tuk chituk pen si jun bom lo te council so ban hoy tum la bang so scheme nan bi kok pen ko pisi nan tum ki hanggang tum pen ko pisi mili tum ke hanggang tum te lan ko pleng vek nang po lang tinang po hola su tenang putekang kan nang putekang mo ni sinang tukji puta pini tok antala so nang tuk tedat ingela mamor chelo thulab lo akimi nang che bonai che mana nai nema lan ve lo te pipe ke rong su dengan ta e lo ma pipe ke la pulo e lab lo hengno et lo plastic pipe ke di ekdom hengno lab lo no bang ke তথাপি আশাবাদী বৃহত্তৰ বালিজানৰ ৰাইজে এতিয়াও গভীৰ প্ৰত্যাশাৰ বাট চাই আছে যে পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই বালিজানলৈ নিশ্চয় পৰিৱৰ্তনৰ বতাহ বুৱাই আনিব ডকমকাৰ জিলা সম্পাদক ডেকন সাৰসিং সিংনাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা হাটগাঁৱৰ ডিক্সেছ সম্পাদক তথা ৰেভাৰেণ্ড ফাদাৰ থাংগাও ডিংগলে নতুনকৈ স্থাপিত চাৰ্চ উদ্বোধন কৰে ডকমকা জিলাৰ সম্পাদক ডেকন সাৰসিং সিংনাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে যোগদান কৰা হাটগাঁৱৰ ডিক্সেছ সম্পাদক তথা ৰেভাৰেণ্ড ফাদাৰ থাংগাও ডিংগলে নতুনকৈ স্থাপিত চাৰ্চ উদ্বোধন কৰে Deliver Eastern Church, Marlamati Purification Course. We pray for the people who labor today. এই উদ্বোধনী সভাত ফাদাৰ ডিংগেলৰ উপৰিও তপন মিলিক এন্ড্ৰইড টেৰন প্ৰমুখ বিভিন্ন বিষয়ববীয়াসকলে অংশ লয় লগতে এই সভাত ভিন ভিন মণ্ডলীৰ পৰা প্ৰায় 150 শতাধিক ৰাইজ যোগদান কৰে হুজাই জিলা ষ্টেচনত শনিবাৰে নিশা 500ৰো অধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য কৰ্মী তথা সমৰ্থকক লংকা ষ্টেচনৰ পৰা ৰেল যোগে গুৱাহাটীলৈ যোৱাত বাধা প্ৰদান কৰে লংকাৰ আৰক্ষী প্ৰশাসনে হুজাই জিলা ষ্টেচনত শনিবাৰে নিশা 500ৰো অধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য কৰ্মী তথা সমৰ্থকক লংকা ষ্টেচনৰ পৰা ৰেল যোগে গুৱাহাটীলৈ যোৱাত বাধা প্ৰদান কৰে লংকা আৰক্ষী প্ৰশাসনে হাজাৰ টকি নচলে মুদিৰ কথা নচলে জিন্দাবাদ কংগ্ৰেছ গো বেক ভাৰত মাতা গো বেক জয় অসম জিন্দাবাদ দেওবাৰে গুৱাহাটীত কলা দিৱস কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে লংকা ষ্টেচনত উপস্থিত হৈছিলহি এই লোকসকল কিন্তু লংকা ষ্টেচনত উপস্থিত হৈ আৰক্ষী বাধাৰ সন্মুখীন হ'বলগীয়া হোৱাৰ লগতে আনকি আৰক্ষী মাৰ ধৰো খাবলগীয়া হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এইসকল সদস্য কৰ্মীয়ে আনহাতে আকৌ বহু কৰ্মীক বলপূৰ্বকভাৱে লংকা ৰেল ষ্টেচনৰ পৰা ঘৰলৈ উভতাই পঠিয়াই লংকা আৰক্ষীয়ে কি হৈছিলে ঠেলি ঠেলি উঠাই দিছে আমি কিয় যাম লোকৰ গাড়ীত আমি নাযাওঁ বুলি এটা ঘূৰি ফুৰিম কোনে ঠেলি ঠেলি উঠাইছে আপোনালোক পুলিচে
আমি নাই যোৱা আমি গাড়ীতে ৰৈ আছোঁ আপোনালোকে কৃষক মুক্তি সংগ্ৰাম সমিতিত মিটিঙত যাব মিটিঙত যাবৰ কাৰণে আমি আহিছোঁ পুলিচে মাৰপিট কৰিছে নেকি আপোনালোকক আজি আপোনালোকে লংকাৰ পৰা কিমানমান মানুহ যাব গুৱাহাটী বহুত মানুহ আহিছিলোঁ আমি এতিয়া কিছুমান গ'লগৈ নেকি তাত নাজানো ধেৰ মানুহ আহিছোঁ আমি অকল অলপ মানুহ নহয় বহুত আহিছোঁ পুলিচে মাৰিছে নেকি আপোনাক মোক মৰা নাই মোক বহুত উল্টা পুল্টা কথা সুধিছে আপোনালোকে ইয়াত প্লেটফৰ্মৰ বাহিৰত কিয় বহি আছে আমাক খেদাই দিছে কিয় খেদাইছে কিয় খেদাইছে মানে আমি গুৱাহাটীলৈ যাম বুলি কৈ দিলোঁ তেতিয়া গুৱাহাটীলৈ যাবনে বোলে আপুনি থানালৈ যাব কোনে কৈছে পুলিচে কৈছে আপোনালোকে পুলিচৰ মাৰৰ ভয়ত এতিয়া চাইটত লুকাই আছে এতিয়া আপোনালোকে কালিলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধৰ্ণালৈ যাবনে আমি যাম বুলি মানে এতিয়াও ৰৈ আছোঁ আমি যাম বুলি ৰৈ আছোঁ আমি এনেকৈও মানে আমি পৰ্যা লৈছিলোঁ যে আমাৰ মানুহখিনিক মানে চেডেলি ভেডেলি কৰি দিলে আমি কৈছিলোঁ মানে আমি পইচা ল'লে আমি গৈ থাকোঁ আমি য'তে আমি সুবিধা পাম ত'তে আমি ট্ৰেইনত উঠিম আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ